তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনেলি নতুনকৈ মুকলি হ'ল এটা ৱেবছাইট, আৰু এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আয়ুষ্মান কাৰ্ডৰ অপাৰেটৰ আই ডি বনাব পাৰিব। বহুতে কিন্তু এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনাব পৰা নাই, কাৰণ ৰেচন কাৰ্ডত নাম নথকাৰ কাৰণে। বহুতে কিন্তু এতিয়ালৈকে ৰেচন কাৰ্ডখন বনাব পৰা নাই। যদি আপোনালোকৰ ৰেচন কাৰ্ডখনৰ নাম নাই, তো সেইসকল কেনেকৈ আপোনালোকে এই নতুন ৱেবছাইটৰ জৰিয়তে আপোনালোকে আয়ুষ্মান কাৰ্ডখন বনাব। তো আজিৰ এইটো ভিডিঅ'ত মই A to Z জনাই দিম। আপোনালোকে যদি এই অপাৰেটৰ আই ডিটো যদি বনায়, তো বহুতজনৰ আপোনালোকে কিন্তু আয়ুষ্মান কাৰ্ড বনাই দিব পাৰিব, আৰু নিজৰো আপোনালোকে কিন্তু আয়ুষ্মান কাৰ্ডখন বনাব পাৰিব। তো কেনেকৈ আপোনালোকে এই নতুন ৱেবছাইটত আপোনালোকে অপাৰেটৰ আই ডি ক্ৰিয়েট কৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই নতুন ৱেবছাইটত আয়ুষ্মান কাৰ্ডৰ অপাৰেটৰ আই ডি বনাব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সবৰ প্ৰথম আপোনালোকে আয়ুষ্মান কাৰ্ডৰ অপাৰেটৰ আই ডি বনাবলৈ হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটত আপোনালোকে কেনেকৈ আহিব, মই ভিডিঅ'ৰ শেষত A to Z জনাই দিম। তো প্ৰথমতে আপোনালোকে ভিডিঅ'টো চাই লওক যে ইয়াতে আপোনালোকে অপাৰেটৰ আই ডিটো কেনেকৈ বনাব। তো আপোনালোকে চাওক, এইটো ৱেবছাইটত অহাৰ পিছত ইয়াতে লিখা আছে আপ আয়ুষ্মান কাৰ্ড বনানা হোৱা অৰ ফি আসান। তো এতিয়া মানে অতি সোনকালে আপোনালোকে একদম ইজি প্ৰচেছত আপোনালোকে কিন্তু এই আয়ুষ্মান কাৰ্ডখন বনাব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ডখনৰ নাম নাই, তো সেইসকলো কিন্তু ইয়াতে আয়ুষ্মান কাৰ্ডখন বনাই ল'ব পাৰিব। তো এইটো ৱেবছাইটত অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাই ইয়াতে আপোনালোকে যদি আপোনালোকে ইয়াতে অপাৰেটৰ আই ডি বনাইছে, তো প্ৰথমতে আপোনাৰ মোবাইল নম্বৰ দিব লাগিব। দিয়াৰ পিছত মোডটো আপোনালোকে ইয়াতে দিব লাগিব। দিয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব লাগিব। প্ৰথমতে কিন্তু আপোনালোকে ইয়াতে চাইন আপ কৰিব লাগিব। চাইন আপ হোৱাৰ পিছত লগইন আই ডি পাছৱৰ্ড বনোৱাৰ পিছতহে আপোনালোকে ইয়াতে লগইন হ'ব পাৰিব। তো ইয়াতে অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাই ইয়াতে আপোনালোকে কিছুমান আপোনাৰ ডিটেইলছ দিয়া আছে, তো আপোনালোকে ইয়াতে পঢ়ি চাব। তো চাই ইয়াতে আপোনালোকে প্ৰথমতে লিংক আধাৰ, তাৰপিছত 2 নম্বৰ আধাৰ মেম্বাৰ, ৰেডিঅ' KYC চেক ষ্টেটাছ আপুনি চাব পাৰিছে। যদি আপোনালোকে মেম্বাৰ এড কৰিব বিচাৰে, তো এড মেম্বাৰত ক্লিক কৰি আপোনালোকে এড মেম্বাৰবোৰ এড কৰিব পাৰিব। তো চাই ইয়াতে আপোনালোকে দিয়া হৈছে। তো এতিয়া আপোনালোকে কেনেকৈ আপোনালোকে ইয়াতে অপাৰেটৰ আই ডিটো বনাব, সেইটো মই আপোনালোকক দেখাই দি আছোঁ। তো অপাৰেটৰ আই ডিটো বনাব লগা হ'লে আপোনাক চাই ইয়াতে যেতিয়া আপোনালোকে এইটোত আহিব, অহাৰ পিছত ইয়াতে ছাইডত দিয়া আছে বেনিফিচিয়াৰী আৰু অপাৰেটৰ, দুটা অপশ্যন আছে ছাইডত চাওক, বেনিফিচিয়াৰী আৰু অপাৰেটৰ। এতিয়া আপোনালোকে বেনিফিচিয়াৰীটো চিলেক্ট কৰা আছে, তো আপোনাক প্ৰথমতে অপাৰেটৰটো ইয়াতে চিলেক্ট কৰিব লাগিব। যেতিয়া আপোনালোকে অপাৰেটৰটো চিলেক্ট কৰিব, তো কৰাৰ পিছত চাওক ইয়াতে তলত দিয়া আছে, চাওক এতিয়া চাইন আপ বুলি এটা অপশ্যন নতুনকৈ খোল খাইছে। চাওক যেতিয়া আপোনালোকে বেনিফিচিয়াৰী চিলেক্ট কৰিব, তেতিয়া কিন্তু যিটো চাইন আপৰ অপশ্যন এইটো নোহোৱা হৈ যাব। যেতিয়া আপোনালোকে অপাৰেটৰটো চিলেক্ট কৰিব, কৰাৰ পিছত আপোনালোকে ইয়াতে তলত নতুনকৈ এড এটা আহি গৈছে। ইয়াতে ইফ ইউ ডোণ্ট হেভ এনি একাউণ্ট প্লিজ চাইন আপ আপুনি চাব পাৰিছে। প্ৰথমতে আপোনালোকে চাইন আপ কৰিব লাগিব, তাৰপিছতহে আপোনালোকে ইয়াতে লগইন হ'ব পাৰিব। তো যেতিয়া আপোনালোকে চাইন আপত ক্লিক কৰিব, তো ক্লিক কৰিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাই ইয়াতে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আপুনি চাব পাৰিছে। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাই ইয়াতে আপোনালোকে ইউজাৰ মেনেজমেণ্ট পৰ্টেল, তো ইউজাৰ মেনেজমেণ্ট পৰ্টেল চাইন আপ, তাৰপিছত আধাৰ নম্বৰ। প্ৰথমতে আপোনালোকে কিন্তু আধাৰ নম্বৰটো ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে KYC মোডটো আপোনালোকে চিলেক্ট কৰিব লাগিব। যেতিয়া আপোনালোকে আধাৰ নম্বৰটো দিব, দিয়াৰ পিছত ইয়াতে চিলেক্ট KYC মোডটো আপোনালোকে চিলেক্টত যেতিয়া আপুনি ক্লিক কৰিব, যেতিয়া প্ৰথমতে আপোনালোকে ইয়াতে আধাৰ নম্বৰটো দিব লাগিব, তাৰপিছতহে আপোনালোকে তলৰ অপশ্যনটো খোল খাব। তো মই আধাৰ কাৰ্ড নম্বৰটো দি মই আপোনালোকক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে ইয়াতে আধাৰ কাৰ্ড নম্বৰটো দিব, দিয়াৰ পিছত চাইডত চাই ইয়াতে ভেলিডেট বুলি এটা অপশ্যন খোল খাইছে নতুনকৈ। তো আপোনালোকে এই ভেলিডেটত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ভেলিডেটত ক্লিক কৰিব, তো ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ ভেলিডেট ভেৰিফাই হৈ যাব। চাই ইয়াতে টিক মাৰ্ক আহি গৈছে। তো এতিয়া আপোনালোকে KYC মোডটো ইয়াতে চিলেক্ট কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াতে চিলেক্টত ক্লিক কৰিব, তো ক্লিক কৰাৰ পিছত ইয়াতে দুটা অপশ্যন পাব, এটা হ'ল আধাৰ OTP আৰু এটা হ'ল আধাৰ ফিংগাৰপ্ৰিণ্ট। তো প্ৰথম যিটো আছে আধাৰ OTP, সেইটো আপোনালোকে চিলেক্ট কৰিব। তো চিলেক্ট কৰাৰ পিছত এতিয়া আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা মেছেজ আহিব। ইয়াতে এটা বক্স দিয়া আছে, এই বক্সত টিক মাৰ্ক লগাব। তো লগাৰ পিছত ইয়াতে দুটা অপশ্যন পাব, এলো আৰু ডেনি আপুনি দিয়া আছে। তো এলোটোত আপুনি ক্লিক কৰিব। তো এলো বাটনত ক্লিক কৰাৰ পিছত চাই আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এতিয়া আপোনালোকে মোবাইলত এটা OTP আহিব, সেই OTPটো আপোনালোকে ইয়াত এইটো বক্সত দিব লাগিব। তো চাই ইয়াতে মোৰ OTP আহি গৈছে, মই ইয়াতে OTPটো ইয়াতে দি দিছোঁ। এতিয়া আপোনালোকে চাই ইয়াতে ছাবমিট বাটনত ক্লিক কৰিব লাগিব। তো আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। তো এতিয়া আপোনালোকে এইখন ফৰ্ম ফিল কৰিব লাগিব। চাই ইয়াতে পাৰ্চনেল ইনফৰমেশ্যন, প্ৰথমতে আপোনাৰ নামটো ইয়াতে দিয়ে থাকিব, কাৰণ আপোনাৰ আধাৰ কাৰ্ডখন ইয়াতে ভেৰিফাই কৰা হৈছে। তো সেইকাৰণে আপোনাক কিছুমান ষ্টেপ আপোনাক ইয়াতে দিব নালাগে। নামটো আপোনাক দিব নালাগে, জেণ্ডাৰটো দিব নালাগে, বয়সটো দিব নালাগে, আধাৰ এড্ৰেছটো আপোনাক ইয়াতে দিব নালাগে, পিনক'ডটো দিব নালাগে, তাৰপিছত ইয়াতে আপোনাক ষ্টেটটো ইয়াতে দিব নালাগে, ডিষ্ট্ৰিক্টটো আপোনাক ইয়াতে দিব নালাগে। তো চাওক আপোনালোকে ওপৰৰ এড্ৰেছটো আৰু তলৰ এড্ৰেছটো ছেম হয়। চাওক ইয়াতে কাৰেণ্ট এড্ৰেছ আৰু ইয়াতে চাওক ইয়াতে আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন। তো চাওক যদি আপোনাৰ ছেম হয়, তেনেহ'লে আপোনাৰ ইয়াতে বক্স দিয়া আছে, বক্সত টিক মাৰ্ক লগাব। তো লগাৰ পিছত অট'মেটিক এইটো আপোনাৰ ফিল হৈ আহিব, আপোনাক ইয়াতে একো কৰিব নালাগে। তো আপোনাৰ ইয়াতে ফটোটো আপোনাক ইয়াতে আপলোড কৰি থাকিব, কাৰণ আপোনাৰ আধাৰ কাৰ্ডটো ইয়াতে লোৱা হৈছে। তো সেইকাৰণে চাওক ইয়াতে অট'মেটিক এইটো ফটোটো আহি গৈছে। তো এতিয়া আপোনাক দিব লাগিব ইমেইল ID। তো আপোনাক এক্টিভ থকা ইমেইল ID দিব লাগিব, তাৰপিছত মোবাইল নম্বৰ দিব লাগিব, তাৰপিছত আপোনাক OTP এটা আহিব, সেই OTPটো আপোনাক ইয়াতে দিব লাগিব। যেতিয়া ইমেইল ID দিব, তাৰপিছত ভেৰিফাই বাটনত ক্লিক কৰিব লাগিব। মই আপোনাক দেখাই দি আছোঁ।
তো চাগে মই ইমেইল আইডিটো ইয়াতে দি দিছোঁ। এতিয়া আপোনালোকে ভেৰিফাই বাটনত ক্লিক কৰিব লাগিব। তো ভেৰিফাই বাটনত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ভেৰিফাই বাটনত ক্লিক কৰিব চাগে আপোনাৰ টিক মাৰ্ক আহি যাব, আপোনাৰ ভেৰিফাই হৈ গৈছে। এতিয়া আপোনাক দিব লাগিব মোবাইল নম্বৰ। তো আপোনালোকে এক্টিভ থকা মোবাইল নম্বৰ দিব, কাৰণ আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTPটো আপোনালোকে এইটো বক্সত দিব লাগিব। তো চাগে মই OTPটো ইয়াতে দি দিছোঁ। চাগে মোৰ ভেৰিফাই হৈ গৈছে, চাগে ব্লু চাগে টিক মাৰ্ক আহি গৈছে। তো আপোনাৰ এনেকুৱাকৈ আহি যাব। তো এতিয়া আপোনালোকে লগইন হ'ব পাৰিব। এতিয়া আপোনালোকে লগইন হৈ আপোনালোকে কেনেকৈ আয়ুষ্মান কাৰ্ডখন বনাব সেইটো মই আপোনালোক দেখাই দি আছোঁ। তলত কিন্তু আৰু এটা অপশ্যন আছে, আপোনালোকে এইসমূহ আপোনালোকে ফিল নকৰিলেও হৈ যাব। এইটো আপোনালোকে এৰি দিব, আপোনালোকে ইয়াতে একো কৰিব নালাগে। তো আপোনালোকে OTPটো দিয়াৰ পিছত আপোনালোকে ইয়াতে একো কৰিব নালাগে। এতিয়া আপোনালোকে বেগ আহিব, বেগ আহি আপোনালোকে কিন্তু লগইন হ'ব পাৰিব। তো কেনেকৈ লগইন হ'ব সেইটো মই আপোনালোক দেখাই দি আছোঁ। চাগে আপোনালোকে মই বেগ আহিছোঁ, আপোনালোকে ইয়াতে এনেকৈ আপোনালোকে বেগ আহিব। তো বেগ অহাৰ পিছত প্ৰথম যিটো পেজ আপোনালোকে এই পেজটোত আহিব। তো অহাৰ পিছত এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছে, সেই মোবাইল নম্বৰটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে মোডটো দিব লাগিব। দিয়াৰ পিছত আপোনালোকে লগইন বাটনত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে মোবাইল নম্বৰটো দিব, দিয়াৰ পিছত চাইডত এটা ভেৰিফাই বুলি বটন আছে, আপোনালোকে ভেৰিফাই বাটনত ক্লিক কৰিব লাগিব। তো প্ৰচেছটো মই আপোনালোক দেখাই দি আছোঁ। তো চাগে মোবাইল নম্বৰটো ইয়াতে দি দিছোঁ। এতিয়া আপোনাৰ চাইডত চাগে ভেৰিফাই বুলি এটা অপশ্যন দিয়া আছে। তো ভেৰিফাই বাটনত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ভেৰিফাই বাটনত ক্লিক কৰি আপোনাৰ মোবাইলত এটা OTP আহিব, সেই OTPটো আপোনালোকে ইয়াতে দিব লাগিব। তো চাগে আপোনালোকে OTPটো এতিয়া আহি যাব, চাগে OTPটো আহি গৈছে। তো ইয়াতে মই OTPটো ইয়াতে দি দিছোঁ। তো OTPটো দিয়াৰ পিছত চাগে আপোনালোকে কেপচাৰটো ফিল কৰিব লাগিব। তো চাগে আপোনালোকে চাইডত দিয়া আছে কেপচাৰটো, আপোনাৰ এই কেপচাৰটো আপোনাৰ এইটো বক্সত ফিল কৰিব লাগিব। তো ফিল কৰাৰ পিছত আপোনালোকে লগইন বাটনত ক্লিক কৰিব লাগিব। তো মই এইটো লগইন হৈ আপোনালোক নেক্সট ষ্টেপটো দেখাই দি আছোঁ। তো লগইন বাটনত ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে কিন্তু আয়ুষ্মান কাৰ্ডখন বনাব পাৰিব। তো আপোনাৰ অপাৰেটৰ ID হৈ গৈছে, এতিয়া আপোনালোকে কিন্তু আয়ুষ্মান কাৰ্ডখন বনাব পাৰিব। তো এনেকৈ আপোনালোকে নতুন ৱেবছাইটত আপোনালোকে আয়ুষ্মান কাৰ্ডৰ অপাৰেটৰ ID এনেকৈ আপোনালোকে বনাই লওক। তো আপোনালোকে যদি এতিয়ালৈকে আয়ুষ্মান কাৰ্ডখন বনোৱা নাই, তো আপোনালোকে সোনকালে এনেকৈ অপাৰেটৰ ID আপোনালোকে বনাই নিজেই ঘৰত বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে কিন্তু আয়ুষ্মান কাৰ্ডখন বনাব পাৰিব। আৰু বেলেগকো আপোনালোকে কিন্তু বনাই দিব পাৰিব। আপোনাৰ ঘৰৰ পৰিয়ালৰ যিকোনো মানুহৰ কিন্তু আপোনালোকে আয়ুষ্মান কাৰ্ড বনাই দিব পাৰিব। তো এতিয়া কথা হ'ল আপোনালোকে ৱেবছাইটত আপোনালোকে এই নতুন ৱেবছাইটত আপোনালোকে আহিব কেনেকৈ, সেই প্ৰচেছটো মই আপোনালোকক দেখাই দি আছোঁ। তো অপাৰেটৰ IDটো বনাব লগা হ'লে আপোনাক সৰ্বপ্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। আৰু যদি আপোনালোকে যিকোনো ব্ৰাউজাৰত আপোনালোকে যদি চাগে ইয়াতে ওপৰত লিখা আছে beneficiary.nsa.gov.in, আপোনালোকে এইটো যদি লিখি আপোনালোকে চাৰ্চ কৰে, তো আপোনাৰ এইটো ৱেবছাইটত আহিব পাৰিব। তো আপোনালোকৰ সুবিধাৰ কাৰণে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এনেকৈ আপোনালোকে নতুনকৈ অহা ৱেবছাইটত আপোনালোকে আয়ুষ্মান কাৰ্ডৰ অপাৰেটৰ ID এনেকৈ আপোনালোকে বনাই ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই নতুনকৈ অহা ৱেবছাইটত আয়ুষ্মান কাৰ্ডৰ অপাৰেটৰ ID বনাব পাৰে। ধন্যবাদ।